যোৱাকালি 4 জুন তাৰিখে ৱৰ্ল্ড চাইকেল ডে উপলক্ষে গোলাঘাটৰ পৰা তেজপুৰ হৈ বৰ্তমান মংগলদৈ হৈ গুৱাহাটীলৈ ওলাবলগীয়া চাইকেল প্ৰতিযোগীসকল বিশেষকৈ দুগৰাকী প্ৰতিযোগীক মই মংগলদৈৰ পিপুৰা দোকান অঞ্চলত লগ পালোঁ। তেখেতসকলৰ সৈতে অলপমান চিনাকি হৈ লওঁ বা তেখেতসকলৰ বিষয়ে অলপ জানি ল'ব বিচাৰিছোঁ। আমি ধনশিৰি চাইকেল ক্লাবৰ সদস্য। মই নেপলিয়ন আৰু তেওঁৰ ৰত্নচখনীয়া। আমি বিশ্ব চাইকেল দিৱসৰ উপলক্ষে আৰু কিছু স্বাস্থ্য সজাগতাৰ উদ্দেশ্যে আমি সৰু পথাৰৰ পৰা গুৱাহাটীলৈ আহিলোঁ মংগলদৈ হৈ। আৰু উদ্দেশ্য আচলতে তাৰ লগতে নিজকো টেষ্ট কৰা, নিজৰ ক্ষমতাবিলাক টেষ্ট কৰা যে আমি প্ৰায় 40 বছৰ বয়স হৈছে আমাৰ দুইজনৰ, তেওঁ 44 বছৰ। তো আমি কিমান স্বাস্থ্য মানে আমাৰ স্বাস্থ্যটো কেনেকুৱা হৈ আছে, তাৰ লগতে আমাৰ ধনশিৰি চাইকেল ক্লাবৰ আপোনালোকৰ দৰঙৰ DSP ছাৰ প্ৰাঞ্জল বৰা ছাৰ, তেওঁ আমাৰ ক্লাবটো প্ৰতিষ্ঠা কৰি আছিলে আৰু তেওঁ আমাক চাইকেল চলাবলৈ শিকাইছিলে আৰু এই আমাৰ এই ক্লাবৰ জাৰ্চিটো তেওঁক দিবলৈ আহিছিলোঁ। আৰু গুৱাহাটী হৈ তাৰপিছত নেক্সট না আমি গুৱাহাটীলৈকে যাম প্ৰথম আমাৰ উদ্দেশ্য, আৰু তাৰপাছত পৰিৱেশ পৰিস্থিতি চাই আৰু আমি ডিচিশ্যন লওঁ। হয়তো আমি পাছত চাইকেল উঠাই গুচি যাবলৈ আছোঁ। মানে এইটো প্ৰথম আমাৰ ইমান দীঘলীয়া যাত্ৰা, প্ৰায় 350 কিলোমিটাৰতকৈ অলপ বেছি হ'বতো। তো এতিয়া অলপ কিমান পাৰোঁ চাওঁ। দৰং অতিক্ৰম কৰি আপোনালোকে আগবাঢ়িছে গুৱাহাটীৰ দিশে। তো আগন্তুক সময়খিনি আপোনালোকৰ শুভেচ্ছা থাকিল। থেংক ইউ। থেংক ইউ। হয়।